নমস্কাৰ, আজিৰ ৰেচিপিটো আলু পিঁয়াজৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজিৰ ৰেচিপিটো হ'ব গৈ আছে পানীপুৰি। এয়া মোৰ ঘৰতে থকা পদিনা পাত লৈ লৈছোঁ, সৰুকৈ কাটি লৈছোঁ। আৰু এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া হৈছে নেমু টেঙা, মানে টেঙা পানীখিনি মই নেমু টেঙাৰে বনাওঁ। এইখিনি হৈছে নেমু টেঙা পানী। আৰু তাত দি দিছোঁ মই পদিনা পাত আৰু নিমখ মানে ক'লা নিমখ আৰু বগা নিমখ দুয়োটাই দি দিছোঁ। লগতে অকণমান জালুকৰ গুড়ি আৰু চাট মছলাও দি দিছোঁ। এয়া আলুখিনি বইল কৰি লৈ মই পদিনা পাত আৰু পিঁয়াজৰ সৈতে একেলগে পিটিকি লৈছোঁ। এয়া চাট মছলা দিছোঁ তাত অকণমান। এয়া হৈছে পুৰিটো মই ৰেডিমেড কিনি আনিছোঁ, মানে পেকেটটো কিনি আনিছোঁ। ইয়াতে ভাজি লৈছোঁ, পাৰফেক্ট হয়, সেইখিনি খাবৰ কাৰণে ভাল হয়, সেইকাৰণে মই কিনি আনিছোঁ। আৰু এয়া হৈ গ'ল আমাৰ পানীপুৰিৰ আজি গধূলিৰ ৰেচিপি। মই ঘৰত এনেকৈ বনাওঁ, আপোনালোকে কেনেকৈ বনাই জনাবচোন। লগতে ভিডিঅ'টো কেনে পালে সেইটোও জনাব। ধন্যবাদ।